আপোনালোকে চৰকাৰী ঘৰত এপ্লাই কৰিছিলে নেকি? যদি কৰিছিলে 19 মাৰ্চ তাৰিখে চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। গতিকে আপোনালোকে কোনে কোনে চৰকাৰী ঘৰটো পাব, কোনে কোনে নাপাব, লিষ্টত নাম আছে নে নাই আপোনালোকে চাব লাগিব। সেইটো কেনেকৈ চাব মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম। আপুনি লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব, কিমান চনত আপুনি এপ্লাই কৰিছিলে, তাৰে যিটো ৱেটিং লিষ্ট আছে কেনেকৈ চেক কৰিব পাৰিব, আমি গোটেইখিনি কৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম, চাই থাকক শেষলৈকে। চৰকাৰী ঘৰৰ লিষ্টখন চাবৰ কাৰণে আপোনালোকে গুগলত যাব লাগিব। গুগলত যাই কিনে আপুনি ইয়াতে চাৰ্চ কৰিব RHRE অৰ্থাৎ RHREPURTING.NIC.IN চাৰ্চ কৰিব। তাৰপিছত ইয়াতে তললৈকে যাব, তললৈকে স্ক্ৰল কৰিব। ইয়াতে দেখা পাব PM গভাৰ্ণমেণ্ট স্কিম হাব। তাৰপিছত এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যাব, যাই ইয়াতে দেখা পাব PMAYG পৰ্টেল। ঠিক আছে, এই পৰ্টেলৰ এই লিংকটোত ক্লিক কৰিব। নেক্সট আপোনালোকে এইটো পেজ খোল খাব। নেক্সট আপুনি এই পেজটো স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপোনালোকে একদম তলফালে যাব, যাই ইয়াতে দেখা পাব ছ'চিয়েল অডিট ৰিপৰ্টছ। ঠিক আছে, তাৰপিছত ইয়াতে দেখা পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে আপোনাৰ ষ্টেটৰ নামটো দিব, ষ্টেট আছাম। তাৰপিছত ইয়াতে চিলেক্ট কৰিব আপোনালোকে, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মোৰ কামৰূপ, চ' মই কামৰূপ দিছোঁ, আপোনালোকে যি হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত ইয়াতে ব্লক চিলেক্ট কৰিব দিছে, মোৰ শুৱালকুছি, চ' মই শুৱালকুছি দিলোঁ। তাৰপিছত ইয়াতে দেখিব পঞ্চায়ত, মোৰ পছৰীয়া, চ' মই পছৰীয়া দিলোঁ। নেক্সট আপোনালোকে ইয়াতে কোন চনৰ চেক কৰিব বিচাৰিছে, যিটো চনৰ চেক কৰিব বিচাৰে আপোনাৰ লিষ্টৰ নামটো, সেইখন লিষ্টত ইয়াতে ক্লিক কৰিব। কৰিলে আপোনালোকে সুন্দৰকৈ আহি যাব তলত। ইয়াতে নেক্সট কেপচা দিছে, এইটো প্ৰথমে এইটো চিলেক্ট কৰিব লাগিব। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে ক্লিক কৰিব। নেক্সট আপোনালোকৰ এইটো যিটো দিছে ন, এইটো এনচাৰটো কমপ্লিট মানে শুদ্ধকৈ দিব। ঠিক আছে, এইটো যিটো ইয়াতে দেখাইছে 70, 54 পৰা 70 মাইনাছ কৰিলে কিমান হ'ব সেইটো দেখাইছে। তো ইয়াতে হ'ব 16। তাৰপিছত এইটো ছাবমিট কৰি দিব। তাৰপিছত ইনভেলিড কেপচাৰ দেখাইছে দেই, এইটো আকৌ মাৰিব 40 + 22, এইটো হ'ব 52। তো ছাবমিট কৰিব। আকৌ ইনভেলিড দেখালে, ন। নেক্সট আকৌ আহিছে। তো কেতিয়াবা নেটৱৰ্ক ইছ্যু হ'ব পাৰে, তো সেনেকৈ নাহিবও পাৰে। এতিয়া ছাবমিট কৰি দিলোঁ মই। এতিয়া চাওক আহিছে, ইয়াতে লিষ্টখন আপোনালোকে দেখা পাব। এইখন লিষ্ট দেখা পাইছেনে? এইখন লিষ্ট। ইয়াৰ পৰা আপোনালোকে কি কৰিব, ডাউনলোড কৰিব, ডাউনলোড PDF কৰি দিব। ঠিক আছে, ইয়াতে ডাউনলোড PDF কৰি দিলে, ক্লিক কৰি দিলে আপোনালোকৰ যিটো ইয়াৰে লিষ্টখন আছিলে ন, সেইখন আপোনালোকৰ তাত ডাউনলোড হৈ যাব। তো মই দেখুৱাই দিছোঁ, এনেকৈ ডাউনলোড হৈ যাব। ইয়াতে গোটেইখিনি দেখা পাব। ইয়াতে চাওক পইচা, তাৰপিছত কমপ্লিট হৈছে নে নাই, গোটেইখিনি কথা আপোনালোকে ইয়াতে দেখা পাই যাব। ঠিক আছে, আপুনি যোনটো চনৰ চেক কৰিব বিচাৰে সেইটো চনৰে আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে চাওক গোটেই লিষ্টখন ওলাই পৰিছে। ইয়াতে ওপৰত দেখিব, ইয়াতে বেনিফিচিয়াৰী, তাৰপিছত স্কিম নেম, তাৰপিছত প্ৰায়ৰিটি BPL হয়নে নহয় আপুনি, তাৰপিছত জব কাৰ্ড আছে নে নাই আপোনাৰ, তাৰপিছত হাউচ ষ্টেটাছ, চেংচন নাম্বাৰ, এইবিলাক গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। ঠিক আছে, তাৰপিছত ইয়াতে চনখিনিও চাব পাৰিব, ইনস্পেকশ্যন ডেট, তাৰপিছত লাষ্ট এমাউণ্ট ট্ৰেন্সফাৰ ডেট, পইচাটো কেতিয়া ট্ৰেন্সফাৰ হৈছিলে, গোটেইখিনি মানে আপোনাৰ ইয়াতে ওলাই পৰিব। গতিকে এনেকৈ আপোনালোকে ইয়াৰ যিজন লিষ্ট আছে, যিমান চনৰ লাগে আপোনালোকক সেইখনে আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।